বন্ধুসকল বৰ্তমান মই আছো লস্কৰবাজাৰ কাপাচৰা বজাৰত আৰু আপোনালোকক দেখাম এটা কাৰ ৱাশ্বিং চেণ্টাৰ। এই দেখিছেনে দাদা গাড়ী মোচামুচি কৰি আছে, চাফা কৰি আছে, অলৰেডি ৱাশ্ব হৈ গ'ল, এতিয়া এইটো চাফা কৰি আছে, কিমান ধুনীয়াকৈ ক্লিন কৰি আছে চাওক। তো আপোনালোকক মই এইটোৱে ক'ব বিচাৰোঁ, যদি আপোনালোকে লস্কৰপথাৰ, কাপাচৰা, ফৰ্মাপাৰ আদি অঞ্চলৰ বাসিন্দা হয় তেনেহ'লে আপোনালোকৰ কাৰণে বহুতে ভাল খবৰ, সুখবৰ। লস্কৰবাজাৰ কাপাচৰা বজাৰত এইয়া চাওক, এই দোকানখন দেখাব। এই যে দোকানখন দেখিছে, এইটো হ'ল এটা কাৰ ৱাশ্বিং চেণ্টাৰ। ইয়াত বাইক, কাৰ, ট্ৰেক্টৰ, যিমান গাড়ী আছে 4 চকীয়া 2 চকীয়া প্ৰতিটো বাহন ইয়াত আপুনি ধুব পাৰিব, ধুৱাব পাৰিব, যাৰ মূল্য বহুত কম হয়। বহুতো এনেকুৱা কাৰ ৱাশ্বিং চেণ্টাৰ আছে, লংকা বজাৰত আছে, ইফালে আছে সিফালে আছে। সেইবোৰত যদি এটকা হয়, ইয়াত আপুনি 80 পইচা দি কৰিব পাৰিব। মুঠতে মই ক'ব বিচাৰিছোঁ যে ইয়াত যদি আপোনালোকে ধুব আহে, নিজৰ নিচিনাকৈ ধুই চাওক। এটা কাৰ কেইজনে চাফা কৰি আছে, মোচামুচি কৰি আছে, 2জন 3জনে কৰি আছে। অলৰেডি ধোৱা হৈ গ'ল, ধোৱাৰ পিছত এতিয়া ভালকৈ কাপোৰেৰে টাৱেলেৰে এইটো মুচি চাফাকৈ আপোনাক হেণ্ড অভাৰ কৰিব। এইফালে আহিব আৰু দোকানটো মই অলপ দেখাম। হয়, এখেতৰ দোকান হয়, এখেতক চাগে বহুতে চিনিয়ে পায়। আপোনাৰ দোকানতো বহুত কিবা কিবি পায়। মেইন আপোনাৰ যিটো কাম হয় এইটো কাৰ ৱাশ্বিং হয়। কাৰ ধুৱে, বাইক ধুৱে, গাড়ীবোৰ ধোৱাৰ পিছত ভালকৈ আপোনাক চকচকাকৈ গাড়ীখন আপোনাক দিয়ে, হেণ্ড অভাৰ কৰি দিয়ে। আৰু এইফালে দেখাব কি পোৱা যায় আপোনাৰ দোকানত। টায়াৰ ৱেৰ মানে এচেচৰিজ বহুত পোৱা যায় ন, চব পোৱা যায়। কাৰ বাইকৰ প্ৰয়োজনীয় যিবোৰ বস্তু আছে চব ইয়াতে পোৱা যায়। এইবোৰ চব মেট চেটো পোৱা যায়, এইবোৰ পোৱা যায়। আচ্ছা, মই যে শুনিছোঁ আপোনাৰ দোকানত অলপ ৰেটটো কম হয়, যিটো বস্তু বজাৰত এটকা হয় আপুনি 90 পইচা দিব পাৰে, অলপ কম দামত দিয়ে। কথাটো সঁচা নে নাই? সঁচা হয় না। তো এইটো আছে, দাদাই নিজে কৈ আছে যে যিটো বস্তু আপুনি মাৰ্কেটৰ পৰা যদি 10 টকা দি কিনে সেইটো আপোনাৰ ইয়াত 9 টকা দি পাব, 1 টকা হ'লেও কম পাব। তো ইয়াত আহিব, আপোনালোকে কাৰ ৱাশ্ব কৰাব আৰু প্ৰতিদিনে এইটো খোলা থাকে। দেওবাৰ বুলিও কোনো কথা নাই ন। আজি দেওবাৰ হয়, আজি ইয়াতে কাৰটো ধুৱাব আহিছোঁ মোৰ লগৰ এজনৰ। তো আপুনি যদি কাৰ ধুৱাব বিচাৰে বা বাইক, আপোনাৰ ই ৰিক্সা, ট্ৰেক্টৰ, ডাঙৰ গাড়ী আপুনি যদি ধুৱাব বিচাৰে, এনি টাইম আপুনি আহিব পাৰে। সময় কেতিয়া বাৰু? ৰাতিপুৱা 7টাৰ পৰা সন্ধিয়া 7টা। ৰাতিপুৱা 7টাৰ পৰা সন্ধিয়া 7টা। দেওবাৰ চেওবাৰ বন্ধ নাই। বিশেষ যদি কিবা কাৰণ থাকে, অসম চসম বন্ধ থাকে, বিশেষ কিবা কাৰণ থাকে, তেনেহ'লে বন্ধ থাকিব। আদাৰৱাইজ এনি টাইম খোলা। আৰু মই এখেতৰ নম্বৰটো দি দিম। যদি আপুনি ভাবে যে মই আজি যাম বা কালি যাম বা ৰাতিপুৱা যাম, কণ্টেক্ট কৰিব বিচাৰে, যদি আপুনি ভাবে যে মই ফোন কৰি যাম যে মোৰ কাৰটো ৱাশ্ব কৰিম, আপোনাক খোলা পাম নে নাই, বন্ধ নেকি, কথা পাতিব বিচাৰে, তেনেহ'লে তেখেতৰ নম্বৰটো আপুনি স্ক্ৰীণত পাব। এতিয়া মই দি আছোঁ স্ক্ৰীণত, এই নম্বৰ দি আপুনি যোগাযোগ কৰি আহিব পাৰিব। তো এই আছিলে আজিৰ এই ভিডিঅ'ত। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো যদি সম্পূৰ্ণ চাইছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব। এইটো অনুৰোধ কৰিম, ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ এনেকুৱা দোকানবোৰ বা এনেকুৱা ৱাশ্বিং চেণ্টাৰ আমাৰ প্ৰয়োজন। আৰু আমাৰ আশে পাশে আছে বুলি আমি গমেই নাপাওঁ। বহুতে নিজে ঘৰত বাইক ধুৱে আৰু ধৰক কাৰো নিজে ধুৱে, বহুত কষ্ট হয়, ভালকৈ ধুব নোৱাৰে। ইয়াত চব তলত যে হেৰি আছে, আছে, গাঁত আছে, তলফালে সোমায়ো হেৰি কৰে, তলফালে সোমায়ো তলি যিটো হয় তলি ধুই দিয়ে, তল ধুই দিয়ে। আৰু ইয়াত আছে আকৌ দাদা কি ধুনীয়াকৈ মোচামুচি কৰি আছে, লাষ্টত আকৌ পলিচি কৰি দিয়ে। তো আই হোপ আপোনালোকে আহিব ইয়াতে আৰু নিজৰ বাহন, নিজৰ 2 চকীয়া বাইক ধুবলৈ ইয়াত আহিব, আহি আপোনাৰ যিটো কাম আছে সেইটো সম্পূৰ্ণ কৰিব। তো ভিডিঅ' ইয়াত সমাপ্ত কৰোঁ। আপোনালোকক ৰিকুৱেষ্ট কৰিম ভিডিঅ'টো চবলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।